সদৌ বিটিসি সংখ্যালঘু ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বেৰগাঁও জিলা সমিতিয়ে আজি 10 বজাত বৰ্তমান যেটো নাগৰিকত্ব সংশোধনী বিধেয়ক এটা জাতিদংশী বিধেয়ক এইখন চৰকাৰে জোৰ জুলুমভাৱে আমাৰ ওপৰত জাপি দিব বিচাৰিছে। এইটো দুৰ্ভাগ্যজনক আৰু এই ক্ষেত্ৰত আমি এবিএমচিয়ে তীব্ৰ ভাষাৰে এইখন চৰকাৰক গৰিহণা দিছোঁ আৰু নিন্দা জনাইছোঁ। কাৰণ 885 জন শহীদৰ বলত কেঁচা তেজৰ বলত আজি অসম চুক্তি হৈছে আৰু সেই অসম চুক্তিত নচ্ছাত কৰি আৰু এইখন চৰকাৰ যেহেতু পৰিৱৰ্তনৰ নামত চৰকাৰ হৈছে, জাতি বেটি মাটি ৰক্ষাৰ নামত চৰকাৰ হৈছে, কিন্তু এইখন চৰকাৰে বিদেশীৰ কথা কৈ বিদেশীক আজিকালি অসমত ৰঙা দলিচা পাৰি দিছে। গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কেতিয়াও হ'ব নোৱাৰে আৰু এই কেব যিকোনো ধৰণে যিকোনো পৰ্যায় বাতিল কৰিব লাগে, এইটো আমাৰ এবিএমচিৰ স্পষ্ট দাবী। আৰু এই ক্ষেত্ৰত যদি চৰকাৰে আমাৰ কথা নুশুনে বা অসমৰ ৰাইজৰ আবেগ অনুভূতিৰ কথা বুজি নাপায়, তেনেহ'লে আমি স্পষ্টকৈ কৈছোঁ আমাৰ যিসকল মন্ত্ৰী এমএলএ আছে তেওঁলোকক প্ৰয়োজনীয় সাপেক্ষে আমি ৰাজপথত ওলাই আনি তেওঁলোকক পিটাবলৈ বাধ্য হ'ম। তথাপিও কেব আমি বাতিল কৰিম, বাতিল কৰিবই লাগিব, কোনো পৰ্যায়ে দৃঢ়তা কৰিবলৈ দিয়া নহয়।